हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আৰু মই ব্লগটো ৰাতিপুৱা ষ্টাৰ্ট কৰিছো মই ভানু মোৰ চেনেল ভানু ব্লগছ লা আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু যোৱাটো ব্লগত আপোনালোকক দেখুৱাইছিলো মোৰ প্ৰেগনেন্সিৰ জাৰ্নি আৰু বহুতখিনি দেখুৱাবলৈ আছে কিন্তু মাজতে আহিলে দীপাৱলী আৰু দীপাৱলী যেহেতু আমাৰ টিকলাটোৰ ফাৰ্স্ট সেইভাবে মই অকমান ডেকোৰেশন কৰিব লাইছো যেহেতু কাম কৰিবলৈ আজিকালি এতিয়া সময় নোহোৱা আছে তাক লৈ থাকিব লাগে তাক চাব লাগে তথাপিও বলো অকমান ডেকোৰেশন কৰো আৰু আপোনালোকক দেখুৱা মইনো কি কৰিলো দীপাৱলী বুলি ক'লে মোৰ বহুত বেছি ভাল লাগে আৰু সকলোকে দীপাৱলীৰ বহুত শুভেচ্ছা থাকিল আৰু আপোনালোকে কি কৰিছে জনাবচোন দীপাৱলী বুলি ডেকোৰেশন আৰু কোনে কৰ পৰা চাই আছে মোৰ এই ব্লগটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব নাপাহৰিব আৰু আমাৰ অকমানিটোক এয়া বাপেকে লৈ আছে আৰু লৈ থকা বাবে মই কামখিনি কৰিব পাৰিছো আৰু আগতে ভাবিছিলো অকমানিটো আহাৰ পিছত অকমান দিগদাৰ হ'ব নেকি কাম বন কৰোতে তথাপিও দুটাই মিলাই জুলাই তেনেকৈ কৰিছো অকমান সময়ৰ খেলিমেলি হয় কামবোৰ কৰোতে তথাপিও হৈ গৈছে আৰু খজোৱা বস্তুবোৰ যোৱা বছৰৰে হয় এইবাৰ মই একো লোৱা নাই যেহেতু বেবিটো এক মাহে হৈছে আৰু একো বজাৰ কৰিব পৰা নাই আৰু সেইভাবে মই একো লোৱা নাই আৰু ঘৰত মন নাই মন থকা দিন পুৰা হাল্লা দি থাকিলে হয় হি ডিফুলে গৈছে যেহেতু এইবাৰ বম চম ফুটাবলৈ দিয়া নাই তা যেহেতু বেবিটো সৰু হৈ আছে আৰু এক মাহ হৈছেহে মাত্ৰ সেইভাবে হি গ'ল আইতাকৰ ঘৰত আৰু ৰংগোলী বনাবলৈ লৈছো ৰংগোলী বনোৱাটো কিমান টান কাম তাকো বেবি লয় এক মাহৰ বেবি লয় তথাপি চেষ্টা কৰো কিমানখিনি কৰিব পাৰো চাই থাককচোন আপোনালোকে আৰু এখন হাতেদি ভিডিঅ' কৰি আছো এখন হাতেদি ৰংগোলী বনাই আছো সেইবে অকমান অসুবিধা হৈছে আগতে মনে বা বাপেকে মোবাইলটো ধৰি দিয়ে সেইবে ভিডিঅ' কৰাত সুবিধা হয় আৰু এতিয়া যেহেতু মোক হেল্প কৰিবলৈ কোনো নাই অকলে সকলো কৰিব লগা হৈছে ভিডিঅ'বোৰ অকমান উল্টা ফুল্টা হৈ গৈছে আৰু ৰংগোলী বনোৱাত মই এক্সপাৰ্ট নহয় তথাপিও চেষ্টা কৰিছো যেহেতু প্ৰত্যেক বছৰে মই বনাও একদম মানে দিৱালী আহিলে বনাও লাগিয়ে থাকে তথাপিও অকমানকে বনাবলৈ চেষ্টা কৰিছো আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব নাপাহৰিব আৰু গধূলি হ'ল গধূলি হোৱাৰ লগে লগে মই মম কেটাল জ্বলাবলৈ লৈছো এবাৰ চাকি যা যোগাৰ নকৰিলো কাৰণ চাকি জ্বলাতে বহুত সময় লাগে আৰু বেবিও গধূলি হলে আমনি কৰে সেইভাবে মই এবোৰ নকৰিলো মমকে ঘৰৰ ভিতৰতে জ্বলাই অকমান ডেকোৰেশন কৰিলো আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব নাপাহৰিব আৰু মন নথকা বাবে মানে বেয়া লাগি আছে হি অকমান উৎপাত কৰি থাকে ন আহিলে ইটো হিটো কৰি থাকে আৰু আজিৰ এয়া ডেকোৰেশন চাওকচোন বাৰু আৰু শেষত জনাব নাপাহৰিব
কালাৰ বহুত বেছি ভাল পাওঁ সেইবাবে একদম সকলো ফালে কালাৰফুল কৰি দিছোঁ আৰু এয়া অকমানিটোক মই দেখুৱাই আছোঁ আৰু এয়া আমাৰ তলৰ দৃশ্য যিহেতু মই এবাৰ একো লাইট লগোৱা নাই আৰু এখেতেও সময় পোৱা নাই যিহেতু কাম বন সকলো নিজেই কৰিব লগা হৈছে আৰু এয়া সকলো আমাৰ ভাড়াঘৰৰ খুৰাহাতে কৰিছে আৰু মই ওপৰত এডালহে লাইট লগাইছোঁ আৰু যিহেতু মই হস্পিটালৰ পৰা অহাৰ পৰা তলত নামাই নাই যিহেতু একমাহে হৈছে খটখটিকেইটা আমাৰ ওখ সেইবাবে মই তলত নামাই নাই ওপৰৰ পৰাই এয়া অকমানিটো আৰু মই চাই আছোঁ আৰু আজিৰ ব্লগটো মই ইমানতে শেষ কৰিম যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব তেতিয়াহ'লে আজিলৈ এৰিলোঁ বাই বাই আৰু ভিডিঅ'টোত মনক নেদেখুৱালে আধৰুৱা যেন লাগিব আৰু এয়া সি ডিফুত পূৰা মস্তি কৰি আছে আকৌ এবাৰ আপোনালোকক সকলোকে দীপাৱলীৰ বহুত বহুত শুভেচ্ছা থাকিল